আজি গৈ আছোঁ এয়া বাইদেউ মই টুকটুকি আজি জয়মতী পাৰ্কত জয়মতী দিৱস পালন কৰা হৈছে তাত গৈ আছোঁ আৰু তাতে কুৰাছ গামগৈ এতিয়া আমি আৰু এতিয়া গৈ আছোঁ আৰু দেখাম পাছত। হেল্ল' এভৰিৱান, সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি জয়মতী দিৱস হয় 27 মাৰ্চ আৰু আমি আহিলোঁ জয়মতী উদ্যানৰ ডিগবৈ আৰু ইয়াতে অনুষ্ঠিত কৰা হৈছে সতী জয়মতী দিৱস। আমি আহি এতিয়া বহিলোহি, এইফালে চাওক ভানু বাইদেউ আৰু মই আহিলোঁ আৰু এতিয়া সকলোবোৰ অহা নাই, আহি আছে আৰু আমি এতিয়া বহিছোঁ আৰু বহি মেলি এতিয়া অকণমান বোলো ভিডিঅ'কে কৰোঁ। আৰু আজি সতী জয়মতী স্মৃতি দিৱস 27 মাৰ্চ হয় আৰু আপোনালোকক ভিডিঅ'টো দিয়া পলম হৈছে বাৰু। আৰু এতিয়া বহি আছোঁ আমি আৰু গৰমো পৰিছে আজি যিহেতু। আৰু এইফালে সভাখন এয়া চাওক অনুষ্ঠিত কৰা হৈছে ধুনীয়াকৈ আৰু এয়া মৰম লগা বাইদেউকেইগৰাকী মানে ধুনীয়াকৈ আমাক সৰু অকণমানি বঁটা এখনত স্বীকৃতি দিছে। খুব মৰম লগা বাইদেউগৰাকী আৰু খুবেই ভাল লাগিল। আৰু এয়া অনুষ্ঠানটো আৰম্ভ হ'ব আৰু এজন এজনকৈ আহি আছে সকলোবোৰ। আৰু এইফালে এগৰাকী মৰম লগা আৰু খুবেই গৰমো পৰিছিল সেইদিনাখন আৰু এতিয়া বোলো সকলোবোৰ অহা নাই, সেইটো কাৰণে এই ভিডিঅ' আৰু আমিও আহি গ'লোঁ। এয়া অৱন্তিতা বাইদেউ আহি গ'ল এইফালে আৰু ভানু বাইদেউ আছে এইফালে। এতিয়া আমি কুৰাছ গাম দেই। আৰু এইফালে ধুনীয়াকৈ ওপৰত জাপি আৰু তলত যে ধুনীয়াকৈ প্ৰতিমূৰ্তি সতী জয়মতীৰ আৰু আজি ধুনীয়াকৈ মালা চালা ওলমাই ধুনীয়াকৈ কলগছ চলগছৰে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু ৰিবনো কটা হ'ব। MLA মহাশয় আহিব। এইফালে ৰিবন বন্ধা হৈছে আৰু প্ৰতিমূৰ্তিটো সতী জয়মতীৰ উদ্বোধন কৰা হ'ব আৰু MLA মহাশয় আহিব। আৰু এইফালে দিনতে হৈ গ'ল, যোৱাকালিয়ে হৈ গ'ল বহুতখিনি প্ৰগ্ৰেম আৰু আমি কুৰাছ গাব আহিছোঁ। এই ভানু বাইদেউ মই আহি পালোঁ আৰু এইফালে ৰাতিপুৱাই পতাকা উত্তোলন হৈয়ে গ'ল আৰু ধুনীয়াকৈ সতী জয়মতীৰ প্ৰতিমূৰ্তি এটা আছে এইফালে চাওকচোন বহুতেই ধুনীয়াকৈ। আৰু দিনতে হৈ গ'ল, যোৱাকালি হৈ গ'ল চিত্ৰাংকন আৰু কবিতা আবৃত্তি সেনেকৈ সৰু ল'ৰা ছোৱালীৰ আৰু বহুতখিনি প্ৰগ্ৰেম হৈ গ'ল। আৰু আমি এতিয়া কুৰাছ গাব আহিছোঁ আৰু অনুষ্ঠানটো আৰম্ভ হ'ব এতিয়া। আৰু আমি আহিছোঁ, এইটো আমাৰ এইখিনি কি বুলি কয় সতী জয়মতী উদ্যান বুলি কয়, ডিগবৈ জয়মতী উদ্যান আৰু তাতে আহি পালোঁ আৰু এতিয়া আমাৰ অনুষ্ঠিত হ'ব অনুষ্ঠানটো অলপ পিছতে। আৰু এইফালে মৰম লগা বাইদেউকেইগৰাকীমানক লগ পালোঁ, খুবেই ভাল লাগিল। আৰু এইফালে অনুষ্ঠানটো আৰম্ভ হ'ব আৰু এইফালে মৰম লগা বাইদেউগৰাকীকো লগ পালোঁ, পাৰুল বাইদেউৰ মাক হয় আৰু এইফালে চফগুটি দি আছে। বহুতখিনি ধুনীয়াকৈ শুশ্ৰূষা কৰিছিলে আমাৰ লেডিজসকলে, অনুষ্ঠিত কৰিছে যিহেতু অনুষ্ঠানটো বহুতেই সুন্দৰকৈ আয়োজন কৰিছে আৰু সকলোকে ধুনীয়াকৈ এইফালে চব খোৱা পানীৰ পৰা আদি কৰি ধুনীয়াকৈ সন্মান মানে দিছে সকলোকে। আৰু এইফালে মৰম লগা ছাবস্ক্ৰাইবাৰ এগৰাকীক লগ পালোঁ, খুবেই ভাল লাগিল। আৰু এইফালে আৰু এজনী ভণ্টীয়ে তামোল চফগুটি এনেকৈ দিছে, নকৈছোঁ মানে বহুতেই ধুনীয়াকৈ অনুষ্ঠানটো আয়োজন কৰিছে। খুবেই ভাল লাগিল অনুষ্ঠানটোত মানে উপস্থিত থাকি। আৰু এইফালে দিছে মৰম লগা ভণ্টিজনীৰ লগত কথা পাতি তামোল দিছে ধুনীয়াকৈ মৰমতে, সেয়া চুপাৰী তামোল আৰু চফগুটি ধুনীয়াকৈ দিছে। আৰু অনুষ্ঠানটো খুবেই সুন্দৰ হৈছিল দেই, আপোনালোকক দেখাইছোঁ। এইফালে সতী জয়মতীৰ স্মৃতি দিৱস হিচাপে বহুতেই ধুনীয়া মূৰ্তিটো চাই খুবেই ভাল লাগিল। আৰু এইফালে বাইদেউগৰাকীক লগ পালোঁ, এইফালে অঞ্জিমা বাইদেউৰ মাক বৈজন্তী বৰা বাইদেউক লগ পালোঁ, খুবেই ভাল লাগিল। ফেচবুকত পেজত আছে বাইদেউ। আৰু এতিয়া মই ইউটিউবৰ কাৰণে বনাই আছোঁ দেই, আপুনিও হেৰি কৰিব আকৌ ইউটিউব ভাল লাগিল লগ পাই দেই। এইফালে বাইদেউকেইগৰাকী মৰম লগা বাইদেউকেইগৰাকীক লগ পাইছোঁ, বহুতখিনি মৰম লগা বাইদেউ লগ পাইছোঁ আজি, ভাল লাগিল। আজি আহি যে ইমানখিনি মানুহৰ লগত চিনাকি হৈছোঁ, ইমান ভাল লাগিছে। এইফালে বাইদেউ দুগৰাকী আছে মৰম লগা আৰু এইফালেও আছে। তেতিয়াৰ পৰা আমি কৰিয়ে আছোঁ। আমি প্ৰতিমূৰ্তি বিভাগৰ প্ৰতিষ্ঠা দিৱস আমি 25 জানুৱাৰীত পালন কৰোঁ। এতিয়া আমি তেখেতৰ স্মৃতি দিৱস হিচাপে আজি পালন কৰা হৈছে। ধন্যবাদ দেই, বহুত ভাল লাগিল। প্ৰায় সংখ্যক এতিয়া আমাৰ মহিলাসকল আহি পাইছেহি, অনুষ্ঠানটো আৰম্ভ হ'ব। আৰু এইফালে যে মৰম লগা এইয়া খুৰীগৰাকীক
লগ পাই খুবেই ভাল লাগিল। ইমান ধুনীয়াকৈ সাজোন কাচোন কৰি আহিছে আৰু বহুতেই মৰম লগা, কথা বতৰাৰ পৰা আদি কৰি সকলোবোৰ মৰম লগা, খুব ভাল লাগিল। তেওঁক দেখি মোৰ নিজৰ আইতালৈ মনত পৰিলে, খুবেই মৰম লগা আছিল আৰু তেওঁক দেখি তাৰ কথা মনত পৰিলে, আইতাৰ কথা। আৰু এইফালে সকলোবোৰ আহিছে, এইফালে মৰম লগা বাইদেউ কেইগৰাকী, বহুত কেইগৰাকীৰ লগত চাহ চিনাকি হ'লোঁ, খুবেই ভাল লাগিল। আৰু এয়া মৰম লগা ছাবস্ক্ৰাইবাৰগৰাকীৰ লগত কথা পাতি আছিলোঁ, খুবেই মৰম লগা কথাবোৰো আৰু বহুত ধুনীয়া ধুনীয়া কথা কৈ আছিলে। আৰু গান বাজি থকাৰ কাৰণে মই ভিডিঅ'টো মানে মিউট কৰি দিলোঁ, মাতটো, ভইচটো। আৰু এগৰাকী মৰম লগা বাইদেউ আৰু অনুষ্ঠানটোত গৈ বহুতখিনি মানুহৰ লগত চাহ চিনাকি হ'লোঁ, খুবেই ভাল লাগিল। আৰু এয়া মৰম লগা বাইদেউগৰাকীক লগ পাইও খুবেই ভাল লাগিল। আৰু এইফালে মৰম লগা বাইদেউ বহুত কেইগৰাকীৰ লগত চিনাকি হ'লোঁ, খুবেই ভাল লাগিল, মানে নক'বও নালাগে। আৰু এইফালে নয়নমণি বাইদেউ আহি পালে আৰু এয়া তেওঁকো ধুনীয়াকৈ এইফালে আমি কোৰাছ গাবলৈ সকলো আহিলে দেই, এতিয়া ৰেডি হৈ আছে। এইফালে চাইডক বাইদেউ, এইফালে কোৰাছ গাবলৈ সাজু হৈ আছে, সকলোখিনি আহিছে। এইফালেও আছে কেইগৰাকীমান, এইফালে গোটেই ভৰ্তি আমি মহিলাসকল, এই বাইদেউ। আৰু এইফালে আছে, এইফালে সকলোখিনি আছে। এতিয়া আমি কোৰাছ গাবলৈ গৈ আছোঁ, ৰেডি হৈ কোৰাছ গাঁওগৈ। আৰু আপোনালোকক কি গাঁও দেখাম দেই, কোৰাছ গাবলৈ গৈ আছোঁ, সকলোখিনি আছে এইফালে। আমি কোৰাছ গাব গৈ আছোঁ, কোৰাছ গাব ৰেডি হৈ আছে। কোৰাছ গাম এতিয়া আমি। এয়া নয়নমণি বাইদেউক লগ পাইছোঁ, কোৰাছ গাম এতিয়া প্ৰথমতে এয়া। আৰু এটা গ্ৰুপৰ কোৰাছ গাই আছে। বাইদেউ কি গান গাম আজি? আজি আমি ৰুদ্ৰপুৰাদেৱৰ আমি অসমৰে গাবলৈ আগবাঢ়িছোঁ। আৰু এইটো হোৱাৰ পিছতে সেইটো হ'ব। আৰু সতী জয়মতীৰ স্মৃতি দিৱস উপলক্ষে আজি অনুষ্ঠানটো পতা হৈছে। সকলো মহিলা একত্ৰিত হৈ খুব সুন্দৰ সুন্দৰ গীত মাতেৰে আজি ধুনীয়াকৈ দিনটো উদযাপিত হ'ব। গতিকে আমাৰ হেৰিয়ে দেৱযানী থাকিব। বাইদেউৰ এটা আছে পেজ, আৰু বাইদেউৰ পেজটো সকলোৱে ফ'ল' কৰি দিব বুলি আশা কৰোঁ। নয়নমণি নন্দ বাইদেউ, সকলোৱে ফ'ল' কৰি দিব দেই। হয় 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 হয়, থেংক ইউ বাইদেউ, ধন্যবাদ। এতিয়া এটা গ্ৰুপ এতিয়া ধুনীয়াকৈ গাবলৈ লৈছে। এইফালে জয়মতী দিৱস পালন কৰা হৈছে। সহযোগিতা আগবঢ়াই আহিছে, সেইকাৰণে আমি ৰাইজৰ মাজতে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনালোঁ। ঠিকে আছে। ডাঙৰ হৈ আছিলোঁ, বৰগোহাঁই আছিলোঁ যি, গদা পানী কোঁৱৰে নিলে তুংখুঙলৈ, চকলং বিয়াকৈ দি। ধন্যবাদ। উদ্দেশ্য ব্যাখ্যা আজিলৈ ইমানেই। সকলোলৈকে মই আজি আমি সদৌ ডিগবৈ সদৌ সতী জয়মতী স্মৃতি দিৱস পালন সমিতি হৈ আদৰণি জনাইছোঁ। আজি আমি এই মহান পৰ্বটিত আপোনালোক সদৌটিকে এই মঞ্চখনিত আমি দেখা পাই সতী জয়মতী হৈ আমি নথৈ আনন্দিত হৈছোঁ। আপোনালোকৰ মূল্যৱান সময়কণ আমাক দি আমাক সহায় কৰাৰ কাৰণে আমি নথৈ সুখী হৈছোঁ। ইমানতে মই আদৰণি পৰ্বটি সামৰণি মাৰিছোঁ। ধন্যবাদ। বিধায়ক মহোদয় শ্ৰীযুত চুৰণ ফুকনদেৱ আহি উপস্থিত হৈছেহি আৰু তেখেতক আমি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া মৰম লগা বাইদেউ কেইগৰাকীমান আকৌ লগ পালোঁ। এইফালে সকলোকে লগ পাই বহুতেই ভাল লাগিল। এইফালে এগৰাকী আছে বাইদেউ, কম বেছি পৰিমাণে চলি আহিছে।
ছাৰ নমস্কাৰ নমস্কাৰ দেই ছাৰ ভালে 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 আছে বিধায়ক মহোদয় আহিছে এতিয়া পাতিব আৰু এইফালে বিউটি বাইদেউ আছে বিউটি বাইদেউ নিয়ন্ত্ৰণ অতিথি বিষয় সাহিত্য সেৱা সমিতিৰ শতদল শাখাৰ সভানেত্ৰী শ্ৰীযুতা নিৰুপমা গোস্বামী বাইদেউ আৰু আমাৰ মাজত উপস্থিত থকা মৃদুবাণী তামুলী বাইদেউ, ইয়াত উপস্থিত থকা অতুল ভূটাচাৰ্য ডাঙৰীয়া, আমাৰ মৃত্যুৰ পাছত নুশুধে বাইদেউ আপোনাৰ কিমান বেংক বেলেঞ্চ আছে, বৈজয়ন্তী বাইদেউ কিমান সম্পত্তি গোটাল, হয়নে বাইদেউ আপোনাৰ কিমান সম্পত্তি নুশুধে, এটাই কথা সুধিম জীৱিত কালত আপোনালোকে সমাজখনৰ কাৰণে কিমানজন মানুহ সুখী অনুভৱ কৰিলে সেইটোৱে সুধিব, কিমান সংস্কাৰী কাম কৰিলে সেইটোৱে সুধিব, সেইখিনি আৰু এতিয়া ডিগবৈ আফটাৰ ডিলিমিটেশ্যন বহুত ডাঙৰ হৈ গ'ল, বহুত ডাঙৰ 165 কিলোমিটাৰ হ'ব, 6খন পঞ্চায়ত আছে, 60,000 ভোটাৰ আছে, এটা মূৰৰ পৰা এটা মূৰলৈ যাবলৈ 70 কিলোমিটাৰ লাগে। আৰু ডিগবৈখন বহুত ধুনীয়া আছে, বহুত ধুনীয়া। মই তাৰ পৰা ৰাতিপুৱা 8টা বজাত 3টা অনুষ্ঠান কৰিছোঁ, আজি গোটেইটো পবিত্ৰ অনুষ্ঠান কৰিছোঁ। প্ৰথম কৰিছোঁ কমলা গাঁও পঞ্চায়তৰ অন্তৰ্গত তাত 1905 চনত স্থাপিত সত্ৰ মায়ামৰা আজি নতুনকৈ সংযুক্ত আমাৰ গৌৰৱ আমাৰ স্বাধীন সতী জয়মতী আজি ইয়াৰ মহিলাসকলে গৈ তেখেতৰ শোভাযাত্ৰা পাতিছে। মই গতিকে আজি এই মৃত্যু তিথিত বীৰ শ্ৰদ্ধা জনাইছোঁ আৰু সতী জয়মতীৰ যিখিনি আদৰ্শ, যিখিনি সমাজখনক জাতিটোৰ কাৰণে সাহস দি গ'ল, প্ৰেৰণা দি গ'ল, সদায় আধুনিক যিটো নাৰী আছে আমাৰ সকলোৱে আচলতে আমাৰ আদৰ্শ হৈৰক বা দিনবিলাকত আমি প্ৰত্যেকগৰাকী আমি নাৰীয়েই বীৰ বীৰাংগনা হিচাপে থিয় দিব লাগিব। সমাজত যিকোনো সংকটৰ সময়ত, যিকোনো সমস্যাৰ সময়ত আমি সদায় আগস্থান দিব লাগিব। আৰু ইতিমধ্যে আমি দেখিছোঁ যে প্ৰতিটো অঞ্চল তাৰ প্ৰতিটো দুৰ্যোগৰ সময়ত নট অনলি ডিগবৈ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ। নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ তেতিয়াহ'লে বাই বাই।